এইটো বিজুগুটি ক'ত সোমাচোন পাৰি দিম তোক মাত্ৰ এদিনৰ কাৰণে আমাক ৰুমৰ পৰা বাহিৰ কৰি দিছে এদিনৰ কাৰণে গুড মৰ্ণিং বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে আমাৰো ভাল একদম ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাওকচোন কি ধুনীয়া পৰিৱেশ এতিয়া ৰাতিপুৱা মাত্ৰ 5টা বাজিছে 5টা বজাতে উঠি মেলি একদম চাহ তাহ খাই ছাতৰ ওপৰত আহিছোঁ একদম মানে বতাহ ল'বলৈ ৰাতিপুৱা বতাহ ল'বলৈ আহিছোঁ চাওকচোন বাৰু মানে আপোনাৰ ৰাতিপুৱাই উঠা কাৰণটো কি মই আপোনালোকক কৈ আছোঁ কি ক'ম আমাৰ দিনকালবিলাক বেয়াহে চলি আছে হ'বলৈ আমাৰ মানে উপায় নাই আৰু এতিয়া মানে দীপাৱলীও আহি আছে না সেইকাৰণে অলপ কিবা এটা আজি হ'ব আমাৰ ৰুমত মই আপোনালোকক দেখাই আছোঁ আগতীয়াকৈ মই আপোনালোকক দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ মানে দীপাৱলী আহি আছে আৰু বেছি দিন নাই মাত্ৰ মাজত এসপ্তাহ আছে আৰু ঠিক আজি আমাৰ ৰুমত কিনো হ'ব কি হ'ব মানে আমাৰ ৰুম খালী কৰিব লাগিব মানে কি কৰিম ক'তনো কি ৰুম পাম নাপাম কোনো ঠিক নাই সেইকাৰণে বাৰু চাই থাককচোন ভিডিঅ'টো আৰু কিয় ৰুম খালী কৰিবলগীয়া হৈছে কি হৈছে মই আপোনালোকক গোটেইখিনি সবিশেষ জনাই আছোঁ এইসোপা পূৰা বস্তু আজি মই মানে কি কৰিম এয়া যে সকলোখিনি বস্তু চব ইমান ধুনীয়াকৈ চাওকচোন ছেটিং কৰি ৰাখিছোঁ গোটেই সোপা এতিয়া মোক খেলি মেলি চব হ'ব এতিয়া চব আঁতৰাব লাগিব এইসোপা মানে কি কৰিম মাথাটোৱে কাম নকৰা হৈ গৈছে আৰু চাওকচোন সৰু ৰুম হ'লেও মই মানে বহুত ধুনীয়াকৈ ৰাখিছোঁ ৰুমটো ছেটিং কৰি পেলাই য'ত বস্তু পায় আৰু মানে হ'ল কি মালিকৰ লগত কথা পাতিলোঁ একচুৱেলি মই এতিয়া দেখিছে এয়া কান্ধত লৈ অৱস্থা নাই মাত্ৰ এদিনৰ কাৰণে আমাক ৰুমৰ পৰা বাহিৰ কৰি দিছে এদিনৰ কাৰণে সেই এদিননো কি কাৰণে বাহিৰলৈ ওলাবলগীয়া হৈছে সেইখিনি চাই থাকক আপোনালোকে গম পাই যাব ঠিক আছে এয়া অৱস্থা চাওক তো ফাইনেলি পূৰা একদম ৰুম খালী কৰি হৈ গ'ল এয়া চাওক মোৰ পিছফালে অথনি যেনেকুৱা দেখিছিলে এতিয়া একো বস্তু আপোনালোকে দেখা নাপায় দেখিছেনে পূৰা খালী অলপমান আছে আৰু সেইখিনি কৰি দিলে খতম ডেম ফুল একো বস্তু নাই চাওক পূৰা খালী কৰি দিলোঁ ৰুমৰ ভুলে চাওক পূৰা খালী কৰি দিলোঁ এতিয়া খালি এইবিলাক অলপ চাফ চিকুণ কৰি দিব লাগে বাছ তাৰপিছত হৈ যাব আপোনালোকে চাই থাকক ভিডিঅ'টি কি কাৰণে কৰি আছোঁ কি নাই কোৱা অলপ পিছত গম পাই যাব ডেম ফুল কিমান জাবৰ আছে চাওক একদম আপোনাৰ এই গোটেই সোপা ঝাৰু মাৰি একদম চাফ কৰি দিছোঁ পূৰা কি ধুনীয়া লাগিছে চাওকচোন ক্লিন হৈ গ'ল একদম পূৰা চকাচক হৈ গ'ল বহুত মনটো বেয়া লাগিছে এসোপা খালী কৰি দিছোঁ এদিনৰ কাৰণে কিয় উলিয়াইছে চাই থাককচোন বাৰু আকৌ গোটেই বস্তুসোপা মই আনি ভৰাব লাগিব কিমান যে কষ্ট হ'ব হে ভগৱান আপোনালোকক কৈ আছিলোঁ যে আমি এদিনৰ কাৰণে ৰুমটো কিয় এৰিবলগীয়া হৈছে তে মই আপোনালোকক দেখাই আছোঁ এয়া চাওক যে মানে দীপাৱলীও আহি আছে আৰু ৰুমৰ এয়া কালাৰ কৰি আছে চাই লওক পূৰা আমাৰ ৰুম কালাৰিং হৈ আছে মানে 1 ঘণ্টামানত হৈ যাব 2 ঘণ্টা বেছি লাগিব 2.5 ঘণ্টা 3 ঘণ্টা লাগিব এয়া আমাৰ ৰুমৰ মালিক হয় ল'ৰাটো তলত গৈছে এয়া টিকলা চাকচোন হাই বলো হাই চপ্পু এম পেৰু आराम से चप्पू हाँ हाँ इधर धनलक्ष्मी हाय बोलो हाय चप्पू हाय আৰু এই গোটেইটো এতিয়া কালাৰ কৰি হোৱা পিছত এই গোটেই বস্তুবিলাক মই ইয়াত থৈছোঁ ক'বা গোটেই এখন মানে বিচনাত গোটেইখিনি বস্তু ইয়াতে থৈ দিছোঁ আৰু তুলি চুলিবিলাক ইয়াত মানে মেলি দিছোঁ আৰু গোটেই খোপা বস্তু ইয়াত মই আকৌ ইয়াত মানে ছেটিং কৰিব লাগিব আজি গোটেই দিনটো মোৰ এইবিলাক কামতে গুচি যাব যেন লাগিছে আৰু গোটেই দিনটো চাই থাকক ভিডিঅ'টি গোটেই আৰু কাম আছে আৰু এফালে যোৱা কথা আছে ভাটিবেলা যদি হৈ যায় এইখিনি তে আৰু এক জেগাত যাম একদম স্পেচিয়েল জেগাত যাম আপোনালোকে ভিডিঅ'টো চাই থাকক তেনেহ'লে গম পাব বোলে এটা মানে কাকাইকে কাম কৰিবলৈ শান্তি দিনা মই মানে সিহঁতক ভয় খুৱাই তললৈ লৈ আহি আছোঁ মোৰ মোচনটো চাব দেই খংগাবি ইমান চৈতান পোৱালি ভয় নকৰে বা একদম ভয় নকৰে একদম কাম কৰিবলৈ শান্তি দিয়া নাই চিঞৰ বাখৰ ইফালে দৌৰিছে সিফালে দৌৰিছে একদম মানে কি কৰিম আৰু মোক কি বুলি মাতে জানে বাবু ভাইয়া বুলি মাতে বাবু ভাইয়া এইটো বিজুগুটি ক'ত সোমাচোন পাৰি দিম তোক ক'ত সোমাইছাচোন ক'ত সোমাইছে ইমান মানে বিজুগুটি এইটো
ঐ তোক লাগেনে আমাৰ ৰঙৰ কাম চলি আছে প্ৰায় আধা আধি হৈ গ'ল প্ৰথমে আছিলে আপোনাৰ এইটো কালাৰ চাওক এই কালাৰটোৱে মোৰ কিন্তু বহুত ভাল লাগি আছিলে এতিয়া কালাৰটো হ'ল আপোনাৰ এইটো ইটা ৰঙৰ কালাৰ হৈ গ'ল এটা ভালকৈ শুকোৱা নাই শুকালে হয়তো ভাল লাগিবও পাৰে কমেণ্ট কৰি জনাব কোনটো কালাৰ আপোনালোকৰ ভাল লাগিছিলে মোৰ ঘৰ নহয় ডেমফুল তথাপি এইটো ৰুমত আছোঁ যেতিয়া নিজৰ ঘৰৰ নিচিনা দিয়কচোন আৰু তো ফাইনেলি ৰুমৰ ৰং চং মাৰি হৈ গ'ল এয়া চাওক একদম ৰং ভালে লাগিছে একো বেয়া লগা নাই বাৰু কিন্তু আগৰ কালাৰটো যদি মাৰাহঁতি বেছি ভাল লাগিল হতি মোৰ এই কালাৰটো ঠিকে আছে মেচ কৰিছে বাৰু ৰুমত নেকি এতিয়া এই খোপা মই ইয়াত পুৰা এতিয়া ছেটিং কৰিব লাগিব গোটেই কাম আছে বহুত কাম আছে এতিয়া 2টা বাজিলে মই দিনটো আজি মোৰ এই কামতেই মানে ব্যস্ততা হৈ আছোঁ কি যে কৰিম এফালে যোৱা কথা আছে কি হয় নহয় চাই লওঁ এই বস্তুখিনি গোটেইখিনি আপোনাৰ ছেটিং কৰিহে যদি যাবলৈ পাৰোঁ যাম আৰু তো ফাইনেলি গাইছ মানে গোটেই খোবা বস্তু আকৌ যেনেকৈ আছিলে তেনেকৈ মই ছেটিং কৰিছোঁ এতিয়া বৰ্তমান যেনে তেনে থৈ দিছোঁ চেডেলি মেডেলি হৈ আছে আৰু পিছত লাহে লাহে ঠিক কৰিব লাগিব ভোক লাগিছে ভাতো বনোৱা নাই দেখিছে নহয় পুৰা কালাৰ কৰি আছিলে মানে ভাত বনাবলৈতো জেগাই নাই তে ভোক লাগিছে এতিয়া মানে 4টা বাজু হ'ল 4টা বাজিলে বুলি ধৰক কি খাম এতিয়া এইখিনি সময়তো ভাত বনাই খাবলৈওতো সময় নাই ন আৰু একচুৱেলি এতিয়ালৈকে মই গা ধোৱা নাই কেনেকৈনো ধুম এইবিলাক কাম এৰি থৈ পেলাইতো গা ধুব নোৱাৰি হয় নে নহয় তে গাটো ধুই লওঁ তো ফাইনেলি গা পা ধুই হৈ গ'ল একদম পূৰা ফ্ৰেছ হ'লোঁ চাহ অকণমান খাই ল'লোঁ এতিয়া মই যে এজেগাত যোৱা কথা কৈছোঁ তেনেহ'লে ব'লক তাৰপৰা আহোঁগৈ আৰু ক'ত গৈছোঁ কি আনিবলৈ গৈছোঁ আপোনালোকক তাত গৈহে মই দেখাই আছোঁ য'ত আহিম বুলি কৈছিলোঁ আপোনালোকক সেই জেগাকণ পাই গ'লোহি আৰু মানে একচুৱেলি কি কৈ দিছোঁ আৰু এতিয়াতো আৰু জানেই ঠাণ্ডা বতৰ আৰু লাই শাকৰ বতৰ হয়নে নহয় তে মই মানে আমাৰ ইয়াতে নৰ্থ ইষ্টৰ দোকান এখন আছে তে তালৈ আহিছোঁ লাই শাক আৰু আপোনাৰ গাহৰি মাংস নিবলৈ ঠিক আছে তো আজি মানে লাই শাক আৰু গাহৰি মাংস দি এসাঁজ খাব লাগে বহুত দিনৰ পৰা মানে মন গৈ আছে খাবলৈ সেইকাৰণে পোৱা নাই তে আজি লৈ লওঁ পাই গ'লোহি নৰ্থ ইষ্টৰ দোকান তে বস্তুকেইটা লৈ লওঁ মই बहुत मोटा हो रहा है दिन ब दिन ज़्यादा पैसा ले रहा है ना इसलिए मोटा हो रहा है देखो ঠিক আছে চাই লওঁ কি আছে কি নাই এইবিলাকে আছে আৰু নেমু পকিয়ে গ'ল লৈ হৈ গ'ল এইবিলাক মাল বাৰু ঘৰত দেখামগৈ কি লৈছোঁ এতিয়া মানে মই লিয়নজিক বাই বাই দিব লাগে কাৰণ মোৰ লেট হৈ আছে আৰু ঠিক আছে লিয়নজিক বাই বাই এতিয়া দেখিয়ে ঠিক ঠিক আছে বলক ৰুমতে গৈ লগ পাই আছোঁ আপোনালোকক ৰুম আহি পাই গ'লোহি ইমানেই ট্ৰাফিক জাম মানে কি ক'ম মানে মই আধা ঘণ্টাত পোৱাৰ ৰাস্তা 1 ঘণ্টা লাগিছে আহি পাওঁতে তো এতিয়া আহি পালোঁ আৰু কি আনিছোঁ আপোনালোকক মই দেখাই আছোঁ এয়া চাওক এয়া হ'ল লাই এইকণ লাইত মানে আপোনাৰ কিমান কৈছে 60 টকা কিন্তু মই 50 টকা দি আনিছোঁ এয়া এটা নেমুত হ'ল আপোনাৰ চাওক জৰা নেমুত আকৌ 30 টকা এয়া আপোনাৰ কেইটা জলকীয়া আছে 5টা জলকীয়া ভোট জলকীয়া এটা 50 টকা এইটো মেইন বস্তু অসমীয়া তামোল দেখিছেনে এয়া এখনত 10 টকাকৈ আনিছোঁ 10 টকা ঠিক আছে আৰু এইফালে আছে আমাৰ লাল মৰিচা এইয়া চাওক এয়া লাল মৰিচা আনিছোঁ আৰু এইটোতো নহয় কৈছোঁৱে জানে আপোনালোকে আৰু আমাৰ আসাম ট্ৰেক্টৰ ঠিক আছে এয়া হ'ল আসাম ট্ৰেক্টৰ লগত আজি এয়া বনিব আৰু মালটো বনাই লওঁ তাৰপিছত লগ পাইছোঁ নে কি টাইম ফুল ফাইনেলি হৈ গ'ল এয়া চাওক আমাৰ লাই শাক আৰু আসাম ট্ৰেক্টৰ এতিয়া আমাৰো ভাত পানী খাই হ'ল খোৱা বোৱা কি দেখালোৱে কি হয় সৈতে খাইছোঁ আৰু হয় নহয় তে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত লাভ ইউ অল এণ্ড বাই বাই